হেল্ল' এভৰিৱান যিসকলে এবাৰ ক্লাছ 9 আৰু 10ত পঢ়ি আছা 9 আৰু 10ত পঢ়ি আছা তোমালোকৰ বাবে এখন খুবেই ডাঙৰ জাননী এখন প্ৰকাশ পাইছে। এইখন জাননী তোমালোকে প্ৰথমৰ পৰা শেষলৈকে চোৱাটো খুবেই বাঞ্ছনীয়, কিয়নো আহিবলগীয়া যিবিলাক পৰীক্ষা আছে পৰীক্ষাৰ ওপৰত এখন নটিফিকেশ্যন জাৰি হৈছে। তোমালোকে ইয়াতে ডেটটো তোমালোকে চোৱা, ইয়াতে ডেট দিয়া আছে, ডেট গুৱাহাটীত 30 মে 2022 আৰু এই নটিফিকেশ্যনখন অলপতে প্ৰকাশ পাইছে আৰু এই নটিফিকেশ্যনখনত বহুত গুৰুত্বপূৰ্ণ খবৰ আছে। গতিকে তোমালোকে লগৰৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ভিডিঅ'টো আৰম্ভণিতে মই কৈ থৈছোঁ, প্ৰথমৰ পৰা শেষলৈকে চাই লোৱা, নিজৰ কাৰণে প্ৰফিট হ'ব। আৰু কিনো লিখা আছে মই তললৈ যদি স্ক্ৰল কৰি দিওঁ, ইয়াতে তোমালোকক লিখা আছে, মই অসমীয়াত বুটাই দিছোঁ। ইয়াত এই বছৰ যিখিনি পৰীক্ষা হ'ব, ফাৰ্ষ্ট ইউনিট, ছেকেণ্ড ইউনিট, হাফ ইয়েৰলি, ছেকেণ্ড ইউনিট আৰু এনুৱেল বা প্ৰি টেষ্ট বা প্ৰি বৰ্ড বুলি কোৱা হয় আমাৰ ভাষাত, সেই তাৰ পৰা কিমান পাৰ্চেণ্টেজ ধৰা হ'ব সেইখিনি ইয়াত টু দি পইণ্ট লিখা আছে। মই যদি একেবাৰে ডাইৰেক্টলি ক'ব বিচাৰোঁ তেতিয়াহ'লে ইয়াত লিখা আছে ফাৰ্ষ্ট ইউনিটৰ পৰা তোমালোকৰ প্ৰতিটো ছাবজেক্টত 10 নম্বৰকৈ লোৱা হ'ব আৰু হাফ ইয়েৰলিত প্ৰতিটো ছাবজেক্টৰ পৰা 30 নম্বৰ লোৱা হ'ব আৰু ছেকেণ্ড ইউনিটত প্ৰতিটো ছাবজেক্টৰ পৰা 10 নম্বৰ ধৰা হ'ব আৰু এনুৱেল যাৰ 9ৰ আছে তাহাঁতৰ এনুৱেল এক্সাম হ'ব আৰু যাৰ 10ৰ আছে তাহাঁতৰ প্ৰি বৰ্ড এক্সাম হ'ব। তাহাঁতৰ বাবে 50 নম্বৰ তাৰ পৰা লোৱা হ'ব আৰু শেষত অল টোটেল 100 হ'ব। অৰ্থাৎ ইয়াত 50 মাৰ্কছ হ'ব, ইয়াত 100 মাৰ্কছ হ'ব আৰু ইয়াত 50 মাৰ্কছ হ'ব আৰু ইয়াত হ'ব 100 মাৰ্কছ হ'ব। যদি বুজি পোৱা নাই তললৈ স্ক্ৰল কৰি দিছোঁ, ইয়াতে টু দি পইণ্ট লিখা আছে যে ফাৰ্ষ্ট ইউনিট প্লাছ ছেকেণ্ড ইউনিট 50-50 পতা হ'ব। ইয়াত লিখা আছে 50-50, অৰ্থাৎ ফাৰ্ষ্ট ইউনিট 50 আৰু ছেকেণ্ড ইউনিট 50, টোটেল দুইটাৰ পৰা 20% লোৱা হ'ব। অৰ্থাৎ ফাৰ্ষ্ট ইউনিটৰ পৰা 20% আৰু ছেকেণ্ড ইউনিটৰ 50 মাৰ্কছৰ পৰা 20%, অৰ্থাৎ 20% যদি তোমালোকে উলিয়াই লোৱা তেতিয়াহ'লে ইয়াত 10কে ধৰা হ'ব। আৰু যোনটো হাফ ইয়েৰলি এক্সাম আছে তাত 100 মাৰ্কছ পতা হ'ব, ইনক্লুডিং প্ৰেক্টিকেল, যিবিলাক প্ৰেক্টিকেল আছে তাহাঁতক লৈ পিনে পতা হৈছে আৰু তাত 30% লোৱা হ'ব। অৰ্থাৎ 100ৰ পৰা 30% ল'লে 30 নম্বৰ লোৱা হ'ব। তাৰপিছতে এনুৱেল বা প্ৰি বৰ্ড এক্সামৰ 100 মাৰ্কছ, তাৰ পৰা 50% লোৱা হ'ব। এইটো এটা বহুত গুৰুত্বপূৰ্ণ খবৰ। বহুতে মোক কৈ আছিলে ফাৰ্ষ্ট ইউনিট এক্সাম যদি মই ভালকৈ নিদিওঁ বা বেয়া হয় তেতিয়াহ'লে মোৰ কি হ'ব। গতিকে এই ভিডিঅ'টোৰ পৰা তোমালোকে এটা কথা গম পালা যে ফাৰ্ষ্ট ইউনিট এক্সাম যদি বেয়া হয় বা ছেকেণ্ড ইউনিট এক্সাম যদি বেয়া হয় তেতিয়াহ'লে তোমালোকে যোনটো লাষ্টত ৰিজাল্ট ওলাব সেই ৰিজাল্টটোত তুলনামূলকভাৱে কম নম্বৰ পাবা বা পৰীক্ষা দিবলৈ হয়তো নাপাবও পাৰা। গতিকে আজি তাৰিখৰ পৰা ফাৰ্ষ্ট ইউনিটে হওক, ছেকেণ্ড ইউনিটে হওক বা হাফ ইয়েৰলিয়ে হওক বা যিকোনো আহিবলগীয়া যিকোনো এক্সাম আছে, গতিকে ভালদৰে পঢ়া। এয়াই আছিলে আজি ভিডিঅ'টোৰ মূল টপিকটো। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যদি ভাল পালা লাইক এটা কৰিবলৈ নাপাহৰিবা আৰু লগৰ মাজত শ্বেয়াৰ কৰি দিবা, কিয়নো বহুতে এটা ডাঙৰ ফাৰ্ষ্ট ইউনিট, ছেকেণ্ড ইউনিট, থাৰ্ড ইউনিট, হাফ ইয়েৰলি আৰু প্ৰি বৰ্ড বা এনুৱেল এক্সামত কিমান পাৰ্চেণ্ট ধৰা হ'ব মই তাৰ বিষয়ে ক'লোঁ। লগতে আৰু এটা বিষয় উপস্থাপন কৰিব বিচাৰিছোঁ। এটা লিখি দিছে যে কৈছিলে 50% অবজেক্টিভ টাইপ কুৱেশ্যন হ'ব লাগিব আৰু 50% ডেছক্ৰিপটিভ টাইপ হ'ব লাগিব। অৰ্থাৎ 50% শ্বৰ্ট আনচাৰ টাইপ কুৱেশ্যন হ'ব লাগিব আৰু 50% লিখিত মানে অকণমান লং কুৱেশ্যন হ'ব লাগিব বুলি এইবাৰ মডেলটো অকণমান চেঞ্জ কৰিছে। গতিকে এইটোৰ ওপৰতো মই তুলনামূলকভাৱে অকণমান বৰ্ণনা কৰি দিলোঁ। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যদি আকৌ ভাল পালা লাইক এটা কৰিবলৈ নাপাহৰিবা। আজিলৈ আহিছোঁ, ধন্যবাদ।